কামাৰগাঁও ৰিহা গৱেষণা কেন্দ্ৰ কামাৰগাঁও ৰেনী ফাৰ্মত ইয়াতে সৌন্দৰ্য মানে ভাল মানে জাগা আছে, ভাল দৃশ্য আছে, চাৰিওফালে গছ গ্ৰীণ এৰিয়া। মজা হ'ব এতিয়া, কিন্তু প্লেচটো মজা। কিন্তু কামাৰগাঁও আমাৰ এইখন ৰেনী ফাৰ্ম আমাৰ গোটেই এছিয়াৰ ভিতৰত 2 নম্বৰ স্থানত আছে। তো এইখনেই ৰেনী ফাৰ্মখন। আৰু ইয়াতে মানে বহুত চাৰিওফালে চাব গ'লে আপুনি একদম চাৰিওফালে একদম গ্ৰীণ দেখা পাব। আৰু মই দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক আপোনালোকে। আমি আহিছিলোঁ কামাৰগাঁও ৰেনী ফাৰ্মত, মানে আমাৰ ইয়াৰে ফাৰ্মত। তো ইয়াতে মানে ক'ভিডৰ কাৰণে মানে আমাক শ্বুট কৰিব দিয়া নাই ইয়াতে। তো ক'ভিডৰ প্ৰব্লেমৰ কাৰণে তো আমি বেলেগ ঠাইত শ্বুট কৰিব লাগিব। কিন্তু ইয়াৰে প্লেচটো বহুত ভাল আছিলে, তাৰ কাৰণে আমি ইয়াতে আহিছিলোঁ শ্বুটিং কৰিম বুলি। কিন্তু ইয়াতে এতিয়া কৰিব নিদিয়ে আছোঁ, আমি বেলেগত যাই আছোঁ। তো বেলেগ ঠাইত ক'ত মানে ভাল প্লেচ হয় এতিয়া চিলেক্ট কৰি কিনে ক'ত কৰিব পাৰোঁ চাওঁ। চাই কিনে আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে চাই থাকক। মই শ্বুটিং কৰাটো কৰিম য'তে নহওক, কিন্তু মানে ইয়াতে নহ'ব, ইয়াতে কৰিব নিদিয়ে। ইয়াতে ক'ভিডৰ কাৰণে প্ৰব্লেম হৈ আছে। তো তাৰ কাৰণে নেক্সট আমি ক'ত কৰোঁ চাই লওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট, গম পাব। জোপোহা গছ এডাল গছ মানে ফুল টাইপৰ। ইয়াৰে মজা দৃশ্য আছিলে, কিন্তু ইয়াতে কৰিব নিদিয়ে। তো আমি ইয়াৰ পৰা বাহিৰত যাব লাগিব। তো ফাইনেলি আমি এতিয়া আহিলোঁ আমাৰ গাঁৱৰ বুঢ়ীখামাৰ বুলি কয় এইখিনি। একদম চাৰিওফালে গছে গছ 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 খালি অলপমান ওচৰত অলপমান গ'লে ইয়াৰ পৰা মোটামুটি আপুনি 100 গছমান গ'লে নদীটো পাব। নদীটো মজা, প্লাছ মেইন ইয়াতে ভাল লাগে গছ আৰু অক্সিজেনটো একদম ৱেট বুলি কয় এটা বস্তু, ৱেট থকা বুলি কয় নহয়, ইয়াতে সেই বস্তুটো আছে, মানে কিবা এটাতো আছে ইয়াতে। আৰু ফিল্ডটো মানে আমাৰ পিংকু দাই ভিডিঅ' কৰি আছে এতিয়া। ফিল্ডটো এনেও মজা। আৰু আমাৰ সিফালে শ্বুটিং চলি আছে, শ্বুটিং শেষ হৈ যোৱালৈকে ভিডিঅ'টো একদম চাই থাকক। আমি কি জেগাত আহিছোঁ আগতেতো দেখা পালেই, তাতে ফাৰ্মত গৈছিলোঁ, ফাৰ্মত ভিডিঅ' কৰিব নিদিল। তাৰপিছত আমি ইয়াতে আহিলোঁ। তো ইয়াতেতো জানাই, ইয়াতে আমাৰ এভাৰগ্ৰীণ এৰিয়া, সুন্দৰ, ভিডিঅ' বঢ়িয়া হয়। শ্বুটিং এতিয়া চলি আছে এইপিনে। আৰু পিছত দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট চাই থাকক। আৰু মই অলপমান পানী খাই দিওঁ, ভাগৰ লাগিছে, বকাতে তাৰমানে আৰম্ভ হৈছে। দেখাই দি আছে আমাৰ গাঁৱৰ ফিল্ড এখন। চলি আছে শ্বুটিং। শেষ কৰাতেও ফট কৰি শেষ নকৰিবি, 1 নম্বৰ কথা বুজিছা। অলপ যদি লাগি থাকবি, নহ'লে আমাৰ দিগদাৰ হয় কাটোতে। আৰু গ্ৰুপ নাছিলি চবে একে কৰিব চেষ্টা কৰিবি। আৰু অলপ কিবা কওক। কৈ থাকে চলি আছে শ্বুট, দেখাই দি আছে পম্পী বায়ে। মজা প্লেচ একদম, চাৰিওফালে গাছে গাছ, একদম পুৰা গ্ৰীণ এৰিয়া। আমাৰ এনেকে শ্বুটিঙৰ আধালৈকে গুচি গ'ল। তো ৰঞ্জিতে এনেকে শ্বুটিং কৰিছে। তো ৰঞ্জিতে কিমান মান দূৰ আগবাঢ়িল শ্বুটিঙৰ? এই বহুত দূৰ আছে আৰু মোটামুটি আৰু আধা হৈছে, আধা হ'ল আৰু আধা বাকী আছে। আমি এইখিনি কি মানে কি জেগাত আছোঁ? এইখিনি আমাৰ বুঢ়ীখামাৰ লোকেল ভাষা কয় বাখৰা বুলি কয়। বাখৰা বুলি কয়। তো আমি ইয়াতে বাখৰাত আছোঁ। এয়া চাৰিওফালে দেখা পাইছে একদম এইটো যে এৰিয়া খালি গ্ৰীণ এভাৰগ্ৰীণ এৰিয়া। ইয়াতে আমাৰ শ্বুটিং চলি আছে। পিয়ৰ অক্সিজেন পাই ইয়াত, পিয়ৰ অক্সিজেন, একদম পিয়ৰ অক্সিজেন পাব ইয়াতে আহিলে। আৰু ইয়াৰ শ্বুটিং চলি আছে, আমাৰ শেষ হোৱা নাই। লাষ্টলৈকে চাই থাকক ভিডিঅ'টো, একদম ফাৰ্ষ্ট টু লাষ্ট পুৰা চাই থাকক, পুৰা ভিডিঅ' পাব। চিনেমেটিক শ্বট লৈ আছে ইয়াতে ভিতৰৰ পৰা। কেনেকুৱা লাগিছে ইয়াতে আহি, মানে ফিলটো কোৱাচোন অলপমান। ভাল লাগিছে, পৰিৱেশটো বহুত ধুনীয়া। হা
ঠাণ্ডা ঠাণ্ডা ধুনীয়া বতৰ, চাৰিওফালে গছ। চাৰিওফালে গছ। বাকী অলপমান অক্সিজেনটোৰ কাৰণে বহুত বেছি ভাল হয়, এতিয়া ফ্ৰী লাগিছে অলপমান। ফ্ৰী লাগিছে। বাকী মোৰ বিষয়ে কিবা অলপমান ক'বা নেকি? ছাবস্ক্ৰাইব কৰিলেই হ'ল তপন ৰাইডিং ব্লগছটো, সেইটোৱে কৈছে। লাইক কমেণ্ট ছাবস্ক্ৰাইব। থেংক ইউ, থেংক ইউ, থেংক ইউ। আইব আগত আইবি যা ঘুরি দিবা ঘুরি থাক তো ফাইনেলি আমাৰ শ্বুট কমপ্লিট হৈ গ'ল, মানে গোটেইখিনি শ্বুটিং কমপ্লিট কৰিলোঁ। তো এতিয়া আমি ঘৰত যাম। এতিয়া সৰ্বগত আহি কিনে ভিডিঅ'টো আমি কম্পিউটাৰত এডিট কৰিম, এডিট কৰি কিনে তাৰপিছত মোটামুটি কালি পৰহি ভিডিঅ'টো পাব আপোনালোকে, আপলোড কৰিম। তো ভিডিঅ'টো চাই থাকক ফাৰ্ষ্ট টু লাষ্ট, গোটেইখিনি গম পাব ক'ত ক'ত আমি কভাৰ চং শ্বুট কৰিলোঁ, ক'ত ক'ত গ'লোঁ। তো তাৰপিছত গম পাব, বাকীখিনি আপোনালোকে চালে নিজে গম পাব।